নমস্কাৰ সকলোকে। আজি দুপৰীয়া সাজ আমি সকলোৱে একেলগে খালোঁ। এনেদৰে সকলোৱে বহি সকলোৱে মিলি এসাঁজ ভালদৰে খালোঁ। ইয়াৰ পাভ মাছ প্ৰথমে তেলত ফ্ৰাই কৰি লৈছোঁ। আজি পাভ মাছ আৰু সৰিয়হ দি মাছৰ জোল বনাম, লগতে নৰসিংহ পাত দিম। আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে কেনেদৰে ৰান্ধিলোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমবাৰৰ বাবে পাভ মাছ আৰু সৰিয়হৰ জোল বনাইছোঁ। আপোনালোকে চাবচোন জানিছেনে নাই, আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। এতিয়া কাটি থোৱা পিঁয়াজ বিলাহীখিনি প্ৰথমে ভাজি ল'ম, তাৰপিছত সৰিয়হখিনি দিম, তাৰপিছত মাছখিনি দিম। তেনেদৰে যিখিনি দিবলগীয়া হয় সেইখিনি দি যাম। আপোনালোকে বিশেষ মই একো দিয়া নাই, বিশেষ মছলা একোৱে দিয়া নাছিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।